ইনষ্টাগ্ৰামত আনলিমিটেড লাইক ফলোৱাৰ আৰু ভিউৱাৰ্ছ কেনেকৈ ল'ব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক শিকাই মই ইনষ্টাগ্ৰামত লাইক ফলোৱাৰ ভিউৱাৰ্ছ কেনেকৈ ল'ব পাৰে। প্ৰথম ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। মই ষ্টেপ বাই ষ্টেপ শিকাই দিম, আপোনালোকে চাই যাওক। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি পিনে আপুনি চাৰ্চ অপশ্যনত ক্লিক কৰি পিনে আপুনি চাৰ্চ কৰিব লাগিব। ৰান পোষ্ট বুলি চাৰ্চ কৰিব লাগিব। মই ৰান পোষ্ট বুলি লিখি পিনি চাৰ্চ কৰি দেখাই দিছোঁ। আপুনি সম্পূৰ্ণকৈ চাই যাওক, নহ'লে আপুনি বুজি নাপাব। ৰান পোষ্ট বুলি চাৰ্চ কৰি পিনি প্ৰথম দেখিছে ন, প্ৰথম ৱেবছাইটটো আপুনি সেইখিনি নীলা অক্ষৰত ক্লিক কৰিব লাগিব। ৰান পোষ্ট বুলি লিখা আছে, তাত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি ওপৰত যে চাৰ্চ অপশ্যন দেখাইছে, এইটো দেখাইছোঁ জুম কৰি চাৰ্চ অপশ্যন, তাত আপুনি চুই পিনি গীতা বুলি আপুনি লিখি দিব। লিখি পিনি আকৌ চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি মইতো এইটো এখন পোষ্টাৰ ওলাই গৈছে, আপুনি পোষ্টাৰখনত আপুনি ক্লিক কৰি দিব লাগিব। পোষ্টাৰখন যে দেখিছে ফলোৱাৰ বুলি যে লিখা আছে, আপুনি তাত ক্লিক কৰি দিব লাগিব। মই তাত ক্লিক কৰি দিছোঁ। ক্লিক কৰি ওপৰত যে আছে পুৰণ চেনেল, আপুনি পুৰণ চেনেল মাৰি দিব লাগিব। এইটো এটা এড আহি গৈছে। তাৰপিছত এইটো পেজটো সম্পূৰ্ণকৈ লোডিং হোৱালৈকে আপুনি এনেকৈ অকণমান সময় ৰখিব। তলে গৈ থাকিব। অ'পেন ওলালৈকে গৈ থাকিব। নীলাকৈ অ'পেন বুলি অপশ্যন আহিব, আপুনি সেইটো নোপোৱালৈকে আপুনি তলে গৈ থাকিব। স্ক্ৰল ডাউন কৰি তলে গৈ থাকিব। মই তলে গৈ আছোঁ। গৈ পিনি অ'পেন অপশ্যনটো দেখিছে নহয়, অ'পেন বুলি যে লিখা আছে, এইটো জুম কৰি দেখুৱাইছোঁ। তাত আপুনি আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰি দেখুৱাই দিছোঁ। ক্লিক কৰি আপুনি ইয়াতে সম্পূৰ্ণ কাম কৰিব লাগিব। আপোনাৰ ইনষ্টাগ্ৰামৰ ইউজাৰ নেমটো আপুনি দিব লাগিব। একো প্ৰব্লেম নহয়, আপুনি ডাইৰেক্ট দি দিব পাৰে। ইয়াত একো শেষ নাযায়। কিছুমানে বহুত ভয় খাইছে শেষ হৈছে বুলি। পাছপৰ্ট আৰু সেই ইউজাৰ নেম দিলে শেষ হৈছে। মই এইটো ইনষ্টাগ্ৰামটো অ'পেন কৰি পিনি তাৰপিছত এডিট প্ৰফাইলত ক্লিক কৰি পিনি মই ইউজাৰ নেমটো ইয়াৰ পৰা কপি কৰি লৈছোঁ। ইউজাৰ নেমটো যে দেখিছে, এইটো আপুনি কপি কৰি ল'ব, একো প্ৰব্লেম নহয়। ইউজাৰ নেমটো কপি কৰি তাত পেষ্ট কৰি দিবলৈ হৈছে। মই ইউজাৰ নেমটো কপি কৰিলোঁ। কপি কৰি পিনি বেক আহি পিনি য'ত দিব আছিলে তাত মই পেষ্ট কৰি দিম দিয়া। এইটো পেষ্ট কৰিলোঁ। পেষ্ট কৰি পিনি আপুনি ইণ্টাৰ ইউৰ জিমেইল এড্ৰেছ বুলি যে লিখা আছে, আপুনি তাত যিকোনো এটা জিমেইল আপুনি বনাই পিনি দিব পাৰে। মই এইটো ইউজাৰ নেমটো নাই হোৱা, ইনভেলিডটো আছে। মই বেলেগ এটা ইউজাৰ নেমকে বহাই দিম এতিয়া। এইটো কাম নাদিয়ে ইউজাৰ নেম। বেলেগ এটা ইউজাৰ নেমকে বহাই দিম দিয়া। মই এটা প্ৰয়োগ কৰি থৈছোঁ। এইটো মই একাউণ্ট বাৰু, এইটো মই ইয়াৰ থ্ৰীডত ক্লিক কৰি পিনি মই ইয়াত শ্বেয়াৰ কপি প্ৰফাইল বুলি URL বুলি লিখা আছে, তাত আপুনি ক্লিক কৰি পিনি এনেকৈ ওলালে মই শ্বেয়াৰ অপশ্যনত ক্লিক কৰি পিনি ইউজাৰ নেমটো কপি কৰি ল'ম দিয়া। এই শ্বেয়াৰ অপশ্যনত লিখা আছে, তাত ক্লিক কৰি পিনি ইয়াত কপি বুলি লিখা আছে ওপৰত, মই এইটো ক্লিক কৰি পিনি ইউজাৰ নেমটো কপি কৰিলোঁ। কপি কৰি পিনি মই ইয়াত বহাই দিম দিয়া। এইটো লয় নলয় চাম। এতিয়া পেষ্ট কৰিছোঁ। যদি লয় নীলাকৈ দেখুৱাই দিব। এইটো আপুনি এতিয়া জিমেইল এড্ৰেছ হৈছে, এইটো কাম দিছিলোঁ। জিমেইল এড্ৰেছ আপুনি মই লয় নলয় চেক কৰি চাওঁচোন। প্ৰথম কিবা কিবি এটাকে দি চাইছোঁ। আছাম বুলি কৈ পিনি @gmail.com বুলি দি চাইছোঁ। লয় নলয় আপোনাৰ নিজৰ জিমেইলটো নিদিব। গেট কৰি চাইছোঁ, মাৰি চাইছোঁ, ওলাই নলয়। প্ৰচেচিং লৈ আছে। যদি কিবা ভুল হয় ইয়াত কৰিব, ভুল হৈছে বুলি। এইটো জিমেইল এড্ৰেছটো ভুল হৈছে বুলি কৈছে। মই বেলেগ এটা জিমেইলকে লৈ পিনি দেখাই দিম দিয়া। নিজৰ জিমেইলটো নলওঁ, মই টেম ইমেইল ব্যৱহাৰ কৰিম দিয়া। ইউজাৰ নেমটো আকৌ ইয়াত পেষ্ট কৰিম প্ৰথম, নহ'লে সেইটো কপি কৰি আনিলে এইটো যাবগৈ নহয়। প্লেছত ক্লিক কৰি আনি আমি টেম মেইল বুলি মাৰিম দিয়া। টেম মেইল এইটো আহি গৈছে ওপৰত। প্ৰথম ৱেবছাইটটো ক্লিক কৰিছোঁ। ক্লিক কৰি ইয়াত আনলিমিটেড আপোনাৰ জিমেইল পাই যায়। একো প্ৰব্লেম নহয়, ইয়াৰ পৰা আপুনি ল'ব পাৰে। সকলো ইয়াৰ পৰাই লয়। জিমেইল বহুতেই নাজানে আৰু বহুতেই জানে। এটা জিমেইল আইডিতে আপোনাক আনলিমিটেড দিব। এইটো মই কপি কৰি তাত পেষ্ট কৰি দিম। মই লোডিং লৈছে, লোডিং লৈ পিনি আহিছোঁ, কপি অপশ্যন আহিছে, কপি কৰি পিনি তালৈ আকৌ যাম। ৱেবছাইটলৈ গৈ পিনি ইয়াত গৈ পিনি পেষ্ট কৰি দিম। একেবাৰে ধৰি থাকিম, ধৰি পিনি পেষ্ট আছে, পেষ্ট কৰি পিনি গেট ফি ফলোৱাৰ অপশ্যনত ক্লিক কৰি পিনি এইটো প্ৰচেচিং লিষ্টত কাম দিছে, তাৰমানে সেইকাৰণে প্ৰচেচিং দেখুৱাইছে, নহ'লে প্ৰচেচিং নদেখুৱায়। এই দেখিছে মোৰ আকৌ ফলোৱাৰ লাগিব। এঘণ্টা বা দুঘণ্টাৰ পিছত আপোনালোকৰ যিমান ফলোৱাৰ বাঢ়ি যাব। লগে লগে নাবাঢ়ে, কিন্তু এইটো ৱেবছাইটত অকণমান এঘণ্টা টাইম কিন্তু লাগে। মই তেওঁ চেক কৰি দেখুৱাই দিম এতিয়া লগে লগে বাঢ়ে নাবাঢ়ে। এইটো প্ৰচেচিং, গোটেইটো প্ৰচেচিং লৈ আছে। আৰু ইয়াত মই একবাৰ টানি পিনি দেখুৱাইছোঁ, এতিয়া বাঢ়ে নাবাঢ়ে। এঘণ্টাৰ পিছত কিন্তু আপোনালোক বাঢ়ি যাব। যদি আপোনালোক বাঢ়ে কমেণ্ট কৰি জনাব আপোনালোকক কেইটা বাঢ়িলে।